এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে। জীৱনত যাৰ লগত সুখ দুখবোৰ ভগাই লোৱাৰ কথা আছিল তেওঁৱেইচোন দুখ দি আঁতৰি গুচি গ'ল। ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে, এতিয়া কৰি আছোঁ নিজৰ সুখৰ বাবে। প্ৰয়োজন শেষ হ'লে এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায়। কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে। বিশ্বাসঘাতকতা কৰিলেও মনত ইমান কষ্ট নহয় যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয়। বিষতকৈও বেছি বিষাক্ত এজন মানুহে কৰা মিছা অভিনয়। নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ ল'ব ভালকৈ জানে। বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়। সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰোঁ আৰু নিজানত অকলে হাঁহিব নোৱাৰোঁ। আজিকালি মিছা কথাতকৈ সঁচা কথা ক'লে সম্পৰ্ক বেছি নষ্ট হয়। সকলো ঘাঁ শৰীৰত নালাগে, কিছু ঘাঁ মনৰ ভিতৰতো লাগে। মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায় নিজৰ ভুলৰ বাহিৰে। সম্পৰ্ক ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই, আচৰণেই যথেষ্ট। য'ত বিশ্বাস আৰু আস্থা নাই তাত ভালপোৱা কেতিয়াও হ'ব নোৱাৰে। সুখ হাজাৰ বিচাৰিলেও নাপাওঁ, কিন্তু দুখবোৰ নিবিচৰাকৈয়ে বহুত পাওঁ। অসম্পূৰ্ণ প্ৰেম মানে সম্পূৰ্ণ যন্ত্ৰণা। মানুহ কেতিয়াও বেয়াকৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হ'বলৈ বাধ্য কৰে। বটলৰ পানীৰ দাম আছে কিন্তু চকু পানীৰ দাম নাই। মই নহয় সময়ে বুজাব তোমাক আচলতে মোৰ মূল্য কিমান। অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয় আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয়। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে। সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে। দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত। এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হ'বলৈ সময়ৰ প্ৰয়োজন নাই, মুহূৰ্ততে শেষ হৈ যায়। সম্বন্ধবোৰ ইমান ঠুনুকা হৈ গৈছে অলপ সময় দিব নোৱাৰিলে ভাঙি যায়। এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনেই যথেষ্ট। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে মোক আগবাঢ়ি যোৱাত সহায় কৰিবলৈ আপোনালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।